আজি অলপ ওলাই গৈছিলোঁ আৰু আহি পোৱালে দুপৰীয়াই হৈ গৈছিলে যদিও ভাত বনাবলৈ মন নগ'লে আৰু ভাত খাবলৈও অৱশ্যে মন যোৱা নাছিলে সেইবাবে ভাবিছোঁ কিবা এটা মুখৰোচক খোৱাকৈ বনাম তাৰ কাৰণে প্ৰথমতে ইয়া দেখিলে নহয় আলুকেইটা বইল কৰি ল'লোঁ তাৰপাছতে আটা লৈছোঁ আজৱাইন আৰু নিমখ দি এইখিনি ভালদৰে মিহলাই এতিয়া অলপকৈ পানী দি এইখিনিৰ এটা সফট ডো বনাই লম আৰু যদি ৰেচিপিটো ফলো কৰে তেন্তে বেছি কওঁ যে আপোনালোকে ডোটো বৰ বেছি টান নকৰিব তাৰপাছতে ধনিয়া পিয়াজ আদা নহৰু আৰু জলকীয়া লৈ ললোঁ পিয়াজখিনি সৰু সৰুকৈ কুটি ললোঁ লগতে ধনিয়াখিনিও কুটি ললোঁ আদা নহৰু আৰু জলকীয়া এইখিনি মই খুননা এটাতে অলপমান এনেধৰণে খুন্দি ললোঁ তেতিয়ালৈকে আলুখিনি বইল হৈ গৈছিলে এয়া আলুৰ বাকলিখিনি গুচাই ললোঁ এয়া ধুনীয়াকৈ আলু বাকলি গুচাই হোৱাৰ পাছত এতিয়া ইয়াতে দিছোঁ কাটি লোৱা পিয়াজখিনি ধনিয়াখিনি লগতে আদা নহৰু আৰু জলকীয়া খুনাখিনি এতিয়া এচামুচ ধনিয়া গুৰি জলকীয়া গুৰি কেইটামান গোটা জিৰা জোখমতে নিমখ জিৰা গুৰি আৰু অলপমান গৰম মছলা দি এইখিনি পিটিকি ল'ম চাব যাতে আলুৰ গোটা অংশ থাকি নাযায় আৰু এয়া এটা সফটকৈ এনেধৰণে পিটিকি ল'লোঁ আৰু এই যে ঢাকি থৈছিলোঁ আটাৰ ডোটো এইটো অলপ সফট হৈ গ'লগৈ তেতিয়ালৈকে আৰু এইটো পুনৰ এবাৰ মই মঠি পেলাই এনেধৰণে লাডু বনাই ল'ম এনেধৰণে মোৰ 5টা লাডু হ'ল আৰু এতিয়া এই লাডুটো অকমান মানে বেলি ল'ম সম্পূৰ্ণকৈ বেলি নলওঁ অলপ আধা বেলি ল'ম আৰু এতিয়া এই যে বনাই লৈছিলোঁ আলুৰ পিটিকাখিনি সেইখিনি এনেধৰণে ভৰাই পেলাই মই মুখনিখন মাৰি দিম আৰু এতিয়া কোমল আঙুলিৰে এনেধৰণে অলপ থেপি দিম তাৰপাছতে এনেধৰণে বেলি ল'ম চাব বেছি বল দি নিবেলিব বেছি যদি গাৰ জোৰে বেলে তেতিয়া ফাটি যাবও পাৰে তাৰপাছতে মানে গম পালেই নহয় আলু পৰঠা বনাবলৈ লৈ গৈ আছোঁ আৰু অকল পৰঠাই বনাম নে বোলো বিলাহীৰে এখন চাটনি বনাওঁ তাৰে কাৰণে এয়া বিলাহীখিনি লৈ ল'লোঁ এতিয়া অকণমান মিঠাতেল লৈ তাতে জিৰা গুটি ধনিয়া গুটি দিছোঁ আৰু এতিয়া ইয়াতে মই গোটেই বিলাহীখিনি দি অকণমান সময় এনেধৰণে লৰাই অকণমান ঢাকনিখন লগাই দিম আৰু এতিয়া বিলাহী কেইটুকুৰা মই এনেধৰণে লুটিয়াই দিছোঁ আৰু এতিয়া ইয়াতে দিছোঁ নহৰু কেইফুটামান দুটা জলকীয়া আৰু নাৰিকলখিনি সৰু সৰুকৈ কুটি লোৱা নাৰিকলখিনি এতিয়া ইয়াতে নিমখ দিছোঁ অকণমান চেনি দিছোঁ অলপমান ৰঙা জলকীয়াৰ গুড়ি আৰু অকণমান গৰম মছলা দিছোঁ আৰু জিৰা গুড়ি ধনিয়া গুড়ি নিদিওঁ যিহেতু দিয়েই থোৱা আছে আৰু শেষত দিছোঁ হালধি গুড়ি আৰু এইখিনি অকণমান পানীটো ওলাই গৈছে দেখিছেনে আৰু এয়া বিলাহীখিনি ভালদৰে মেল্ট হৈ গৈছে আৰু এইখিনি ঠাণ্ডা হোৱাৰ পাছত চাব কিন্তু গৰমে নভৰাব ঠাণ্ডা হোৱাৰ পাছত মই এয়া মিক্সি বাতিটোত ভৰাই পেলাই এইখিনিৰ এটা পেষ্ট বনাই ল'ম আৰু এইয়া পেষ্টটো হৈ গ'ল ওপৰত অকণমান ধনিয়া পাত এটা দি দিছোঁ আৰু এনেধৰণে চাটনিকণ খাবলৈ খুবেই টেষ্টি হয় ৰুটিৰ লগতে আপোনালোকে ভাতৰ লগতো এই চাটনিকণৰ মজা ল'ব পাৰে আৰু এতিয়া কি কৰিম জানেনে এতিয়া এয়া আলু পৰঠাটোতো বেলি লৈছিলোঁ এতিয়া দুয়োফালে ভালদৰে পুৰি অলপ ঘিউ লগাই দিছোঁ আৰু পৰঠা মই ঘিউত বেছি ভাল পাওঁ আপোনালোকে যদি ৰিফাইন তেলত বনাব বিচাৰে তেনেধৰণেও বনাব পাৰে এয়া ধুনীয়াকৈ মোৰ পৰঠা ফুলি গৈছে আৰু চাওক দেখিয়ে একদম লোভনীয় হোৱা নাইনে এনেধৰণে মই গোটেইকেইটা পৰঠা বনাই ল'লোঁ আৰু আলু পৰঠা মোৰ খুবেই প্ৰিয় আৰু আপোনালোকৰ কাৰ বাৰু আলু পৰঠা প্ৰিয় কমেণ্ট কৰি জনাবচোন আৰু মই মোৰ কাৰণে এটা উলিয়াই ল'লোঁ বাকীকেইটা মাহঁতলৈ থৈছোঁ আৰু এয়া চাওকচোন মই কাটি দেখুৱাই দিছোঁ আৰু গৰম হৈ আছে কাৰণে ছিঙি দিয়াতকৈ মই কাটি দেখুৱালোঁ আৰু এয়া চাওকচোন ভিতৰত কি ধুনীয়াকৈ আলুবোৰ সোমাই গৈছে আৰু এনেধৰণে খাই খুবেই ভাল লাগে আপোনালোকেও ট্ৰাই কৰি চাব আকৌ আন এটা ভিডিঅ'ত লগ পাম